হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ তৰফৰ পৰা নমস্কাৰ আৰু মৰম দেই মোৰ চেনেলটো চাই থকাৰ কাৰণে আচলতে আজি ভাবিলোঁ এঠাইলৈ ফুৰিবলৈ যাওঁ কাৰ লগত যাওঁ সেয়া আপোনালোকে দেখা পাব মই দেখুৱাম আৰু সেয়ে ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ সেইকাৰণেহে ভিডিঅ'টো কৰিছোঁ আৰু চৰি এইখন মানে মোৰ উইদাউট মেকআপ ফেচ নৰ্মেলি মই এনেকৈয়ে থাকোঁ এনেকৈ থাকি ভাল পাওঁ অকল চিৰিয়েলৰ সময়তহে শ্বুটিঙৰ সময়তহে মেকআপ কৰোঁ গতিকে আজি আপোনালোকৰ লগত এনেকৈয়ে যাব বিচাৰিছোঁ মই হয় গতিকে আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰো ভাল লাগিব আৰু চাই থাকিবচোন ক'লৈ যাওঁ যাবনে মোৰ লগত ব'লক যাওঁ এতিয়া আমি আহিছোঁ মায়ঙৰ কাছৰশিলালৈ ইয়াতে 200 কিমানটা ষ্টেপ আছে 234টা ষ্টেপ আছে এয়া বগাইগৈ ওপৰত মন্দিৰ এটা আছে শিৱ মন্দিৰ কেইটামান মাত্ৰ আহিছোঁহে আৰু যাবলৈ বহুত বাকী এয়া মোৰ লগত আছে বা নীলা বা
কাপোৰ তেনেকুৱা ডাঠ কাপোৰ বা জেকেট আনিছিলোঁ যদিও গাড়ীতে আছিলে, জোতাও আছিলে, মই পিন্ধা নাছিলোঁ, হাৱাই চেণ্ডেল পিন্ধি আছিলোঁ যাতে মানে ঠাণ্ডাটো এডজাষ্ট হৈ যায়। আৰু যেতিয়া আমি নদীত নাৱৰ বুকুত নামিছিলোঁ, হাড়লৈকে কঁপনি উঠিছিলে, কিন্তু কামৰ এনেকুৱা এটা জোচ তাত মানে একো অনুভৱেই কৰা নাছিলোঁ ঠাণ্ডাটো। আৰু সেই ঠাণ্ডাত আমি হাঁহি ধেমালি কৰি নাৱৰ বুকুতে ৰাতিপুৱা 4:30-4:35 নাৱৰ বুকুৰ পৰা উঠি আহিছোঁ। তেতিয়ালৈকে আমি হাঁহি ধেমালি কৰিয়ে আছোঁ আৰু ইমান ঠাণ্ডাও অনুভৱ কৰা নাছিলোঁ। কিন্তু যেতিয়া উঠি আহিলোঁ ওপৰলৈ, জুই দেখিলোঁ, কোনোবাই জুই পুৱাই আছে, তেতিয়াহে মানে ঠকঠকে কঁপিছোঁ আৰু ঠাণ্ডা সঁচাকৈ বেছি বুলি অনুভৱ কৰিছোঁ। তাৰপিছত গাড়ীত বহি গৈছোঁ, পিছত ঘৰ পাইছোঁ বাৰু। গতিকে আমি এনেকুৱা ধৰণে এডজাষ্ট কৰি ল'বলগীয়া হয়। আৰু কাম বলীয়া মানুহ, যেতিয়া অভিনয় বলীয়া মানুহ অলপ এনেকুৱাই হয়, গৰম ঠাণ্ডা একো অনুভৱেই নকৰোঁ। খুব ভাল লাগিলে, ভয় লাগিলে বহুত। নদীৰ বুকুত কাৰেণ্ট আছিলে, নাওখন বহুত সময়ত আমাৰ চম্ভালিবই নোৱাৰা অৱস্থা এটা হৈছিলে, তথাপিও খুব ধুনীয়াকৈ হৈ গ'ল কামখিনি। ভাল হ'ব বুলি আশা কৰিছোঁ আৰু বাউলি ফাগুন সকলোৱে আদৰি ল'ব বুলিও আশা কৰিছোঁ। প্ৰথমতে এইখিনি আমাৰ কালিৰ দৃশ্যসমূহ দেখা পাব ৰাইজে, গতিকে চাব বুলি আশা কৰোঁ। অ'কে, আপোনালোকে চাব বুলি জানো, তথাপিও মাৰ ফালৰ পৰা আপোনাৰ কেৰেক্টাৰটো কি হয় অকণমান আভাস এটা দিয়ক। যিহেতু চাবই আপোনালোকে গম পাবই, তথাপি অকণমান আভাস এটা দিব বিচাৰিছোঁ। আচলতে আমাৰ দৰ্শকসকলে মোক নিগেটিভ ৰোলতে প্ৰায় দেখি আছে, আৰু মই অভিনয় কৰা কিবা কাম বুলিলে নিগেটিভ বুলিয়ে ভাবি লয় দেই, নিগেটিভ চৰিত্ৰ বুলিয়ে। কিন্তু এইখনত একেবাৰে তেনেকুৱা নহয়, সম্পূৰ্ণ বিপৰীত এটা চৰিত্ৰ মই কৰি আছোঁ, খুব ধুনীয়া এটা চৰিত্ৰ। আমাৰ কাহিনীটো আমাৰ ডিৰেক্টৰ পৰিচালক তপন কুমাৰ বৰুৱাৰে যেতিয়া কাহিনীটো শুনাইছিলে, তেতিয়াই মই সেই চৰিত্ৰটোৰ লগত একাত্মবোধ কৰি লৈছিলোঁ আৰু এতিয়ালৈকে হৈ আছোঁ তাৰ মাজত। সেইকাৰণে মই অন্য কামো কৰা নাই। খুব ধুনীয়া এটা চৰিত্ৰ, গাঁৱৰ এয়া আমাৰ ডিৰেক্টৰ ছাৰৰ লুকাই থকা প্ৰতিভা। ধেমালি কৰিছোঁ দেই। আছিল মায়ঙৰ কাছশিলা। কেতিয়াবা আপোনালোকে সময় পালে আহি চাবচোন, বৰ ভাল লাগিব।